মই এটা নতুন ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া সময় চাই গৈছে। এতিয়া মই ভাত বনাম, কি বনাম দেখুৱাব থাকে চাই ল'ব ভিডিঅ'টো। এতিয়া আচলতে আজৰি হৈছোঁ, কাম চাম কৰি কাপোৰ কানি ধুই ঘৰ চৰ সাৰি মেলি ভাত বনাব লৈছোঁ। কি বনাব লৈছোঁ আপোনালোকে চাই ল'ব ভিডিঅ'টোৰ পৰা শেষ হ'লে। জিলিমিলি শাক, তাৰপৰা এয়া কাৱৈ মাছ আৰু ধনিয়া, এয়া আজি বনাম আৰু এনেকৈ পিঁয়াজ আলু বিলাহী ইয়াত ধনিয়াটো কাটিয়ে থৈছিলে। তাৰপৰা এয়া মাছকেইজন এনেকৈ সানি ল'লোঁ। এতিয়া বনাম আৰু তাৰপৰা এইখিনি শাকখিনি এয়া বনাবলৈ কেৰাহী পাতি দিছোঁ, বনাম আৰু তেলত মই কাৱৈ মাছখিনি দি দিছোঁ। চাই থাকক ভিডিঅ'টো। ফ্ৰাই কৰিলোঁ। তাৰপৰা ইয়াত পিঁয়াজ দি আদা নহৰু পেষ্ট দিলোঁ। মই পিঁয়াজ আদা নহৰুখিনি দিলোঁ। তাৰপিছত দিয়াৰ পিছত আপোনাৰ জিৰা ধনিয়া গুড়ি দিলোঁ আৰু তাৰপৰা হালধি নিমখ তেনেকৈ দিলোঁ। এতিয়া ভাজিছোঁ। এতিয়া এইখিনি চব সেইখিনি শাকখিনি দি দিম। দি দিম হালধি দিছিলোঁ বাৰু, তথাপি দি দিছোঁ হালধি নিমখ জোখমতে দিব আৰু যিমান খায় সিমানকৈ দিছোঁ। ৰাতিপুৱা কাপোৰ কানি ধুলোঁ, এয়া ধুই মেলি আজৰি হৈছোঁ। এয়া আলু দি দিলোঁ, সিজিলে দেখিলোঁ অলপ, আলু দি দিলোঁ। আলুখিনি সিজিবলৈ দিম অলপ টাইম। পানী দি দিম তাতে। তেতিয়া কাৱৈ মাছকেইজনী দি দিলোঁ, ইয়াতে ভাজিছিলোঁ। কাৱৈ মাছখিনি দি দিলোঁ, পানী দি দিম এতিয়া। গৰম পানী কিমান দিয়ে আপোনালোকৰ কথা, মই আৰু অকণ দি দিছোঁ। গেছটো পৰা ফুল ফ্লেমত দি দিলোঁ। অলৰেডি নদীটো উতলিবলৈ দিলোঁ, ঢাকনাখন মাৰি দিওঁ। এতিয়া ভাত পাতি দিলোঁ, সেয়া আৰু চব্জি হৈ আছে। এয়া ধনিয়া দি দিলোঁ, ধনিয়া দি দিলোঁ ওপৰত। সেয়া আৰু ৰেডি হৈ গ'ল খানা। আজি ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ লগতে আপোনালোকক মানে হেয়াৰ কেয়াৰ এটা চেম্পুৰ বিষয়ে ক'বলৈ কৈছোঁ, যিটো হৈছে নেচাৰছৰ জেং চেম্পু। এইটো মই আজি 1 মাহমানৰ পৰা ইউজ কৰি আছোঁ, বহুত ভাল ফলাফল পাইছোঁ। আৰু ইয়াত আছে আমলা, নিম, এল'ভেৰা, মেথি তেনেকৈ আছে, য'ত আপোনালোকৰ কোনো অসুবিধাৰ সৃষ্টি নহয়। আৰু তাত আপোনালোকৰ চুলিখিনি ডেণ্ড্ৰফ নাইকিয়া হ'ব, হেয়াৰ ফল কমিব আৰু চুলি সৰা বন্ধ হ'ব। এনেকৈ আৰু চুলিখিনি স্মুথ কৰিব। আৰু আপোনালোকে যদি ভাল পায় এইটো ইউজ কৰিব পাৰে। মই কিন্তু বহুত ভাল পাইছোঁ। আৰু তেনেকৈ এনেকৈ কাগজো দিয়া থাকে, লিখা থাকে কেনেকৈ ইউজ কৰিব লাগে। আপোনালোকে যেতিয়া চেম্পুটো ল'ব, লোৱাৰ আগত কি কৰিব, 10-15 মিনিটৰ কাৰণে চুলিখিনি ধুনীয়াকৈ মানে চেম্পু যেতিয়া ল'ব, চেম্পুটো লৈ পানি মাছাজ কৰি ধুই দিব, যাতে মানে ৰাখি দিব আৰু তাৰপিছত ধুই দিব। তাৰপিছত চাব চুলিখিনি কিমান মানে ধুনীয়া লাগিব, চিল্কি লাগিব। সেইটো কথা ক'বলৈ আছিলে। আৰু আপোনালোকে যদি সেইটো চেম্পুটো ইউজ কৰে, ল'ব পাৰে। আৰু এইটো সকলোতে এমাজন, নাইকা, ফ্লিপকাৰ্ট সকলোতে এভেইলেবল আছে। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টোৰ মাজত আগবাঢ়ি যাম। এইটো
সেইটো কিন্তু ল'বলৈ নাপাহৰিব। সেইটো কথা কৈছোঁ, ইয়াৰ যিটো টেক্সচাৰ বহুত ধুনীয়া স্মেল, আপোনালোকেও ল'ব পাৰে। ঠিক আছে তেতিয়াহ'লে এতিয়া ভাত খাব লৈছোঁ। ভাত, তাৰপৰা জিলিমিলি শাক, বিলাহী, কাৱৈ মাছ এনেকৈ খাম আৰু এয়া। ঠিক আছে তেতিয়াহ'লে ভাতটো খাই লওঁ। ঠিক আছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, আৰু মই যিটো চেম্পু দিছোঁ সেই চেম্পুটো কোনে ইউজ কৰিছে কমেণ্ট কৰি জনাব। ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই। আৰু যদি কোনোবাই মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।